নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আজি বাৰ বিয়ালৈ বুলি ওলাইছোঁ। বগীবিলত বিয়া আছে, মোৰ বৰ্তা ছোৱালীৰ বিয়া, সৰু বাৰ বিয়া। এয়া সেইখিনি মানুহজনে তেল ভৰাই লৈছে। এয়া আমি গৈ আছোঁ। নিজৰ ঘৰত বিয়া বুলি ক'লে কিমান যে ফূৰ্তি লাগে নহয় জানো। এয়া আমি গৈ আছোঁ। ভিডিঅ'টো একেবাৰে শেষলৈকে চাব বুলি আশা থাকিল। এয়া বিয়া ঘৰৰ ওচৰৰ পৰা বহি হ'ল, দেখিছেনে? গাঁৱৰ পৰিৱেশটো ইমান যে ভাল লাগে নহয় জানো। এয়া পাইছোঁহি আৰু বিয়া ঘৰ পাবলৈ হৈছে। এয়া বিয়া ঘৰ পালোহি আমি। এইফালে বহি আছোঁ। এইফালে দেখিছেনে মানুহ আহি আছে লাহে লাহে। এইফালে আমাৰ কইনাই ফটো মাৰিছে। তাৰপিছত এয়া দৰা অহা মুহূৰ্তৰ ভিডিঅ' হয়। কিছুমান ভিডিঅ' কৰিবলৈ টাইমেই নাপালোঁ। এইফালে আমাৰ বেটী আৰু দাদা ছোৱালী দুয়োজনী একদম নাচি আছে, গান লগাই লয়, দেখিছেনে? দুয়োজনী একদম বাইকখন লাগি নাচি আছে। তাৰপিছত এয়া দৰা আহিছে যে দৌৰি দৌৰি গৈছোঁ আৰু আমি। দাদা ল'ৰাটো দৌৰি দৌৰি আগত গৈছে। এইফালে ডাং দিছে সৰু সৰু ল'ৰা ছোৱালীখিনি। এইটো এটা ফূৰ্তি লাগে নহয় জানো। এইফালে আমাৰ ভাইটি দুটা, ডাঙৰ আৰু সৰু ভাইটি। সেয়া এইটো এটা ফূৰ্তি ন মানুহৰ। এইফালে ইহঁতিও মানে কিমান ফূৰ্তি পাইছে, ডাং দিছে নহয়। এইফালে আকৌ আমাৰ জীয়ৰীখিনি, ডাঙৰ ছোৱালীখিনিয়ে ডাং দিছে। মই মানে দুইটা পাৰ্টিতে লগ দিছোঁ আৰু দেই। এয়া দৰা অহাৰ পিছত ফটকা ফুটাইছে। এইফালে দৰা বৰকেইটা নামি আহিছে। ইহঁতি শৰাই লৈছে আৰু এইফালে বোমা দৰা গুচিব লৈছে। এয়া আমাৰ 2 নম্বৰ বোমা, তাৰপিছত এইফালে ডাঙৰ বোমা, তাৰপিছত গাঁৱৰ ৰাইজে এইফালে পেহী, তাৰপিছতে দৰা কাৰণে ৰৈ আছে। এইফালে আমাৰ খুৰী হয় দেই, চাউল লৈ ৰখি আছে দৰা ঘৰ ছটাবলৈ। এইফালে মা, এইফালে ভিনদেউ, তাৰপিছত সেয়া নিয়ম কানুন কৰি কিনে এইফালে চাউল চিটা চিটি কৰিছে আৰু দুইটা পাৰ্টিয়ে। এইফালে আমাৰ খুৰা ছোৱালীয়ে ভৰি থৈ আহিছে দেই। তাৰপিছতে দৰা দাঙি আনিছে দাদাই। সেইখিনি সময় ফূৰ্তি লাগে। তাৰপিছত কইনা উলিয়াই দিয়া সময়খিনি সঁচাই বৰ দুখ লাগে নহয় জানো। শৰাই তামোল সজোৱা, শৰাই তামোল সজোৱা, জোৰোণ আহি ৰৈ আছে, আদৰুম গৈ ওলোৱা, আহিছে জোৰোণটি বহিছে বাজ, বাইদেউ গৈ আছে গৈ বৌতিৰ কাষত, লাহে লাহে কৰি বৌতিয়ে জগাই, উঠাচোন সোণজনী, অলংকাৰ পিন্ধা, নিপিন্ধো অলংকাৰ, ৰামচন্দ্ৰ কবা, ৰামচন্দ্ৰৰ অলংকাৰ উভতাই দিবা, ও মন্তগৰ ৰামচন্দ্ৰ আহিছে, অযোধ্যাৰ নগৰ,
জনক নন্দিনী ও মন্তগণ সীতা সুন্দৰী এয়া কইনাক জোৰোণ দিছে দিনত নাহিলে যিহেতু সেইকাৰণে একেবাৰে দৰাৰ লগতে জোৰোণো আহিলে এয়া সকলো নিয়ম কানুন কৰি লৈছে এয়া কইনাক বাহিৰলৈ উলিয়াই নিছে দৰাৰ ওচৰলৈ যামগৈ নেকি এতিয়া কৈ নেকি বোলে নাই নোৱাৰে এফালে দৰা কইনা ভিতৰলৈ মাতি নিয়া হৈছে জা জলপান খাবলৈ ধুনীয়াকৈ খুৱাই দিয়ক আজি লাষ্ট ন কইনা ওলাই দিয়া সময়খিনি সঁচাই থৈ যা ক'ত নিছ কইনাক থ'বলৈ বুলি ওলালোঁ দাদাহঁতৰ লগত সেয়া কইনা ঘৰ পালোহি কইনাক গা পা ধুৱাই কিনি নিয়মখিনি সকলো নিয়ম কৰি আঁতৰাই কিনি এয়া মাক দেউতাকক সেৱা জনাব লৈছে দৰা আৰু কইনা এয়া সকলো নিয়ম নীতি কৰি কিনে আমি ঘৰলৈ দিবলৈ লৈছোঁ তেওঁলোকে শৰাই এখন আগবঢ়াই লৈছে আমি আমাৰ ৰিচেপশ্যনৰ কাৰণে মাতিবলৈ আমি তাৰপৰা ওলাই আহিছোঁ আৰু ল'ৰা ঘৰৰ পৰা এয়া আহি পাওঁতে পোহৰে হ'ব হ'ল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি আৰু মোৰ ভিডিঅ' যদি নতুন ভিউৱাৰ্ছ হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ মই অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম বাই বাই